সকলোকে নমস্কাৰ জনালোঁ আৰু দীপাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি খবৰটো পাইছে। মই অক্টোবৰৰ 29 অক্টোবৰ মই অগ্নিনাভ মন্দিৰলৈ গৈছিলোঁ শিৱসাগৰ নাজিৰাত। আৰু যেতিয়া মই ঘৰলৈ ঘূৰি আহিলোঁ তেতিয়া মোৰ বহুতো বন্ধু বান্ধৱীয়ে মোক ফোন কৰি সুধি আছে মন্দিৰলৈ তুমি কিমান সময়ত গৈছা আৰু কিমান তাত কেনেকুৱা লাগিল বা কেনেকুৱা পৰিৱেশ, এনেকৈ বহুতখিনি কথা তেওঁলোকে মোক ফোনৰ যোগেদি সুধি আছে। সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' বনাই মোৰ অনুভৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। আৰু মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'ৰ যোগেদি যিসকল এতিয়াও অগ্নিনাভ মন্দিৰলৈ যোৱা নাই তেওঁলোক বহুত উপকৃত হ'ব পাৰিব। মই 29 নৱেম্বৰ সোমবাৰে মোৰ ওচৰৰে বৌ, খুৰী, বাইদেউ, বৰমাহঁতৰ লগত মই অগ্নিনাভ মন্দিৰত গৈ পালোঁগৈ। আচলতে মই 28 অক্টোবৰ ৰাতি 1 বজাত গা পা ধুই ৰেডি হ'লোঁ। আৰু তাৰপিছত আমাৰ গোটেই মানুহখিনি লগ হৈ 2টা বজাত আমাৰ গাড়ীখন মানে বাছৰ যাত্ৰা আমাৰ আৰম্ভ কৰিছিলোঁ। পূৰা 2টা বাজিছিলে, যিহেতুকে আমি তেজপুৰৰ পৰা গৈছোঁ, অলপ সোনকালে যাব লগা হৈছে। তাৰপিছত ৰাস্তাত আমি যেতিয়া গৈ আছোঁ, লাহে লাহে গৈ আছোঁ, যিহেতুকে আমাৰ বয়োজ্যেষ্ঠ বহুত মানুহ গৈছে, সেইকাৰণে বাছখনো অলপ ধুনীয়াকৈ চলাই পেলাই আমাক ড্ৰাইভাৰজনে লৈ গৈছে। আৰু আমি গৈ পেলাই শিৱসাগৰ নাজিৰাত 8:15 মানত আমি পালোঁগৈ। আৰু যে বাছৰ পৰা নামিলোঁ মানুহ দেখি পেলাই মানে মই আচৰিত হৈ গৈছোঁ। মই তেতিয়া ভাবিছোঁ মন্দিৰভাগ এইখিনিতে নেকি। তেতিয়া ওচৰতে কৈছে যে এইখিনিতে মন্দিৰ নহয়, আপোনালোক বহুত আগত মন্দিৰ আছে। তাৰমানে আমাৰ বাছখন য'ত ৰখিছে তাৰ পৰাই লাইন হৈ কিমান দূৰ মানে মন্দিৰলৈকে মানুহখিনি লাইন পাতি আছে। তাৰমানে আমাতকৈও আগতেই বহুত মানুহখিনি তাত গৈ পালেগৈ। আমি তাৰপিছত 8:15 পৰা আমাৰ 9টা বজালৈকে আমি গেটৰ মুখত ৰখি আছোঁ, কেতিয়া গেট খুলিব, কেতিয়া গেট খুলিব। 9টা বজাৰ লগে লগে আমাৰ মন্দিৰৰ গেটখন খুলি দিলে। খুলি দিয়াৰ লগে লগে আমি ভিতৰলৈ সোমাই গ'লোঁ। আৰু যিহেতুকে প্ৰথমবাৰ গৈছোঁ, একো আওভাও পোৱা নাই। এটা জেগাত দেখিলোঁ মানুহ একেবাৰে হেঁচি ঠেলি লাইন পাতিছে। আৰু মই সেই লাইনলৈ গুচি গ'লোঁ। কিয় ইয়াত লাইন পাতিছে বুলি মই একো বুজি পোৱা নাই। দেখিছোঁ যে তাত শৰাই দিছে। তেতিয়াই গম পালোঁ। সেই লাইনটোত মই আকৌ থিয় হ'লোঁ। তাতে বহুত মানুহ থিয় হৈ আমি আমাৰ শৰাইখন এগৰাকী বাইদেৱে লৈ আছে, তেওঁক দিলোঁ। তাৰপিছত সেই শৰাই দিয়া জেগাতে আমাৰ নামটো লিখা নাছিলে। আকৌ আমি বেলেগ এটা লাইন পাতি, প্ৰত্যেকটো লাইনত বাঁহ বান্ধি থোৱা আছে, আকৌ এটা বেলেগ লাইন কৰি পেলাই আমি আমাৰ শৰাই যাৰ নামত দিছোঁ সেই নামসমূহ আমি লিখাইছিলোঁ। তাৰপিছত যেতিয়া আমাৰ নাম লিখোৱা হ'ল, তাৰপিছত আকৌ এটা লাইন হৈ আছে, মানুহ মানে অগণন মানুহ, হাজাৰ হাজাৰ মানুহ। সেই লাইনত আকৌ বাবাক মানে যোনে গাখীৰ ঢালিব, পানী ঢালিব, সেইখিনি লাইন। তাৰপিছত আমি আকৌ সেই তাত লাইন পাতিলোঁ। তাৰপিছত আকৌ পটজল দি আছে, তাতো আকৌ লাইন পাতি আকৌ বটল এটা খালী বটল লৈ যাব আপোনালোকে পটজল আনিবলৈ। আমি নিয়া নাছিলোঁ, গতিকে আমি পানী বটল কিনি পানীখিনি পেলাই তাতে আমি পটজল আনিব লগা হৈছে। তাতো আমি লাইন পাতিয়ে ল'ব লগা হৈছে। তাৰপিছত বাবাক দৰ্শন কৰিবলৈ যিটো মানে লাইন পাতিছোঁ, প্ৰায় 2.5 ঘণ্টা থিয় হৈ পেলাই মই বাবাৰ দৰ্শন পাইছোঁ। আচলতে সেইদিনা ইমান মানুহ, তাত শুনিছোঁ যে তাত আগতে সদায়ে তেনেকুৱা মানুহেই হয়, কোনোদিন তেনেকৈ খালী জেগা নাপায়, তেনেকুৱা ভিৰতেই বাবাক দৰ্শন কৰিব লাগে। তাৰপিছত আমি ধুনীয়াকৈ 2.5 ঘণ্টা ৰখি বাবাৰ দৰ্শন পালোঁ। আৰু তাৰ আগত বাইদেৱে মানে কি কৰে, আইগৰাকীয়ে আহি পেলাই বাবাক গা ধুৱাই আৰু ফুল সজাই গোটেইখিনি চাকি ধূপ সজাই লোৱালৈ প্ৰায় 2 ঘণ্টা সময় বাইদেউ ভিতৰতে থাকে। আৰু মন্দিৰৰ পূজাৰীজনে আমাৰ ভক্তসকলক আশীৰ্বাদ দি থাকে। তাৰপিছত যেই বাবাক দৰ্শন কৰি আমি এটা বেলেগ ৰাস্তা দি ওলাই আহিছোঁ। আহি গৈ পেলাই আকৌ তেতিয়া আমাক মাইকত কৈছে যে ভোগ ল'ব লাগে সকলোৱে, যোনে যোনে বাবাক দৰ্শন কৰিলে। তাৰপিছত আমি আকৌ বেলেগ এটা লাইন পাতি, মানে এনেকুৱা লাইন মানে কি ক'ব, মই আৰু জীৱনত তেনেকুৱা মানুহ দেখা নাই। তাতে লাইন পাতি ক্ষীৰ খাবলৈ আমি লাইন পাতিছোঁ, ক্ষীৰ ল'লোঁ। ক্ষীৰ আচলতে 2টা বাতিয়ে লৈছোঁ, 2টা হাতত, কাৰণ এটা বাতি মই খাম, এটা বাতি আৰু ওচৰতে মাইনা এটা চকীত বহি আছে, যাব পৰা নাই, মই সেই মাইনাটোক দিলোঁ। তাৰপিছত আহি
তাৰ পৰা আহি পেলাই আকৌ মানুহৰ দীঘলীয়া শাৰী দেখিছোঁ। তেতিয়া মই কৈছোঁ এইটো কিহৰ লাইন বুলি। তেতিয়া মানুহ এগৰাকীয়ে কৈছে যে এই আইগৰাকী মন্দিৰৰ পৰা ওলাই আহি এতিয়া নিৰ্মালি দিব। তাৰপিছত যেতিয়া মই নিৰ্মালি ল'বলৈ লাইন পাতিছোঁ, ওপৰতে ঘড়ী আছে, আচলতে ফেন এয়াৰ কুলাৰ চব আছে, মানুহে ইমান কষ্ট নাপায়, বতাহ পূৰা আহি থাকে ধুনীয়াকৈ, আৰু মুকলি জেগা, একেবাৰে ৰভা দি থোৱা আছে, বহুত মুকলি জেগা। তাৰপিছত মই সেই লাইনত থিয় হৈছিলোঁ। 2টালৈ 15 মিনিট আছে তেনেকুৱা। সেইটো সময়ত থিয় হৈ মানে লাইনত গৈ নিৰ্মালি লোৱা টাইমলৈ আমাৰ 5টা বাজিছে। 5টা বজাত মই নিৰ্মালি লৈছোঁ, আৰু নিৰ্মালি লৈ পেলাই শিখা বাইদেউ, আচলতে আইগৰাকী দেখিলে মানে একেবাৰে মন জোৰ পৰি যায়, গা হাত পৰি গৈছে বাইদেউক মানে বাইদেউক স্পৰ্শ কৰিবলৈ পাই পেলাই, বাইদেউৰ আশীষ ল'বলৈ পাই। তাৰপিছত আমি ঘৰলৈ বুলি ওলাই আহিছোঁ সেৱা সৎকাৰ কৰি। আৰু 4টা বজাত গেট মাৰি দিয়ে, কিন্তু আমাৰ 5টা বজাৰ কাৰণে গেটখন মাৰাৰ পিছতো আকৌ চকীদাৰে খুলি দিছে, আমি ভক্তসকল ওলাই আহিছে। তাৰপিছত বাছলৈ আহিলোঁ। বাছত আহি পেলাই আমি ৰাতি তেজপুৰ, আচলতে মোৰ ঘৰ একেবাৰে 12টা বজাত ঘৰৰ ভিতৰত সোমাইছোঁহি। এয়াই আছিল মোৰ যাত্ৰা। তাৰপিছত এতিয়া মোৰ মন্দিৰত গৈ কেনেকুৱা লাগিল সেইটো কওঁ। মন্দিৰত মানে মই ক'লোঁ কি, প্ৰথম যেতিয়া গাড়ী পৰা নামি মানুহখিনি দেখিলোঁ, তেতিয়াই মোৰ মনত এটা বহুত ডাঙৰ মানে ভক্তিভাৱ জন্ম হ'ল। আৰু তেতিয়াৰ পৰাই আপোনালোকে বিশ্বাস কৰক, অকণমান পানী খোৱা নাছিলোঁ, অকণো পিয়াহ লগা নাই, অকণো ভোক লগা নাই, অকণো ভৰি বিষোৱা নাই। সেই 9টা বজাৰ পৰা 5টা বজালৈকে থিয় হৈ সেই মন্দিৰৰ ভিতৰতেই আমি ঘূৰি আছিলোঁ। ভগৱানে ইমান, বাবাই শক্তি দিছে, ইমান ভাল লাগিল। তাৰ বতাহ চাতিয়ে মানে গাটো একদম জোৰ পেলাই যায়। আপোনালোকে যিসকল যোৱা নাই, আপোনালোকে যেনেকৈ হ'লেও বাবাক দৰ্শন কৰিবগৈ। মই সঁচাকৈয়ে কৈছোঁ, মোবাইলত দেখা আৰু ওচৰৰ পৰা দেখাটো বহুত পাৰ্থক্য। ওচৰৰ পৰা দেখি আহিছোঁ, মনটো মানে আত্মা শুদ্ধ হৈছে বুলি ভাবিছোঁ, মনটো একে পবিত্ৰ হৈ গৈছে। আৰু সেই ঘৰত অহাৰ পিছৰৰ পৰাই মোৰ যেন কিবা গাত বেলেগ এটা শক্তি জন্ম হৈছে, মোৰ তেনেকুৱা অনুভৱ হৈছে। খুব গাটো ভাল লাগি আছে, মানে গাটো আগতে অলপ বেয়া লাগি থাকে মোৰ, এতিয়া একদম মানে মই সম্পূৰ্ণ সুস্থ, মোৰ খুব গাটো ভাল লাগি থাকে। তাৰপিছত মই অগ্নিনাভ বাবাৰ মন্দিৰৰ এই গভীৰতালৈ মই কেনেকৈ গ'লোঁ। আচলতে একেবাৰে হাততেই মোবাইল থাকে, কিন্তু বাবাৰ ফটোখন মোলৈ কোনোবাই শ্বেয়াৰ কৰে, মই সেৱা কৰোঁ, আৰু আকৌ বেলেগ এটা পোষ্ট চাওঁ। সেইদিনা আছিল বুধবাৰে মোৰ ডাঙৰ বা ৰূপাঞ্জু বৰুৱা, মোক বায়ে ফোন কৰিলে যে তই শিৱসাগৰ নাজিৰাত এভাগ মন্দিৰ আছে, অগ্নিনাভ শিৱ মন্দিৰ, তই সেই বাবালৈ এটা অৰিহণা আগবঢ়াচোন, যেতিয়া যাবলৈ পাম তেতিয়া আমি একেলগে গৈ পেলাই মন্দিৰভাগ চামগৈ। তাৰপিছত তাই সেইদিনাখন বুধবাৰে ক'লে, তেতিয়া মই ক'লোঁ মই ফটো দেখিছোঁ, কিন্তু মই ইমান ভালকৈ নাজানো আৰু পঢ়াও নাই। তাৰপিছত মই গোটেই প্ৰফাইল পঢ়িলোঁ, শিখা মজুমদাৰ বেজবৰুৱাৰ বাইদেউৰ প্ৰফাইলটো পঢ়ি মোৰ গাটো একে জিকাৰ খাই আছে। আৰু লগে লগে মই ফটো ডাউনলোড কৰি পেলাই মই মোৰ মোবাইলৰ ৱালপেপাৰ লগালোঁ। তাৰপিছত মোৰ DP লগাই হোৱাটছআপত DP লগাই, পিছৰ দিনা বৃহস্পতিবাৰে মই এগছ চাকি আৰু 11 টকা এটা টোপোলা বান্ধি বাবালৈ আগবঢ়ালোঁ। তাৰপিছত মই সপোনতো ভবা নাই কেনেকৈ যাবলৈ পাম, কিন্তু কেনেকৈ যাম, মোৰ ৰাতি এদিনে মোক সেইটোৱে চিন্তা লাগি থাকে। মোৰ মানুহজন আহিছিল ঘৰলৈ, তেওঁকো কৈছোঁ যে কেতিয়া যাবলৈ পাম, তেওঁ ক'লে ৰ'বা যেতিয়া সময় পাওঁ তেতিয়া যাম। তাৰপিছত মই মানে ৰখিব পৰা নাই, মই যামেই। তাৰপিছত মই মোবাইলত ৱালপেপাৰ যিখন লগাই থৈছোঁ, বাবাক চাই মই সদায় কৈ থাকোঁ, বাবা মোক নিয়া, কিবা এটা উপায় কৰি তোমাৰ ওচৰলৈ মই যাওঁ। মানে মই এনেকৈ সদায় সন্ধিয়া ৰাতি শোৱাৰ সময়ত, ৰাতিপুৱা যেতিয়াই মোবাইলটো হাতত থাকে, মই বাবাক তেনেকৈ মই প্ৰাৰ্থনা কৰি থাকোঁ। সেই খবৰ পোৱা দিনাখনৰ পৰা, বাইদেৱে খবৰ দিয়াৰ দিনাখনৰ পৰা 10 দিন হৈছে। 10 দিনৰ দিনা মোৰ ওচৰতে এভাগ নাম পাতিছিল, ভাত খোৱা পাতিছিল, মোক তালৈ নিমন্ত্ৰণ দিছিল বৌগৰাকীয়ে। তাৰপিছত মই বৌ ঘৰলৈ গ'লোঁ, আৰু বৌ ঘৰতেই মই এগৰাকী বাইদেউৰ মুখত গম পালোঁ যে 29 অক্টোবৰত তেওঁলোক অগ্নিনাভ মন্দিৰলৈ যাব। তেতিয়া মই ক'লোঁ, বাইদেউ মোৰ কাৰণে ছিট এটা হ'বনে? তেতিয়া ক'লে মই সুধিব লাগিব, ছিট আছে নাই মই এতিয়া ক'ব নোৱাৰিম। মই ক'লোঁ যেনে তেনে আপুনি ছিট এটা যদি হয় মোক দিবচোন।
তাৰপিছত 2-3 দিন একেবাৰে খবৰ নাই। মোৰ মনটো খুব দুখ লাগি আছে, মই যাবলৈ নাপাম। 4 দিনৰ দিনা মোলৈ ৰাতিপুৱা 9টা বজাতে ফোন আহিছে, বৌয়ে ফোন কৰিছে যে ছিট খালী আছে, তুমি যাব পাৰিবা। মানে মই বাবাক তেতিয়া ইয়াৰ তেজপুৰৰ পৰাই মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে বাবা তুমি মোৰ প্ৰাৰ্থনা শুনিলা, সঁচাকৈ তুমি জাগ্ৰত বাবা, তুমি আচলতে ভক্তৰ মনৰ কথা বুজি পোৱা। মানে মই বহুত বহুত বাবাক ধন্যবাদ জনাইছোঁ। প্ৰথম আশাটোৱে মোৰ ডাঙৰ আশা এটা পূৰণ হ'ল যে মই বাবাক দৰ্শন কৰিব পাৰিলোঁ। আচলতে তেওঁক দৰ্শন কৰিব পৰাটো মানে ভাগ্যত থাকিব লাগিব বুলি মই ভাবিছোঁ, কাৰণ মই একেবাৰে অকলশৰীয়া মানুহ, মই যাব নোৱাৰোঁ। এওঁ মোক লৈ যাবলৈও তেনেকৈ ছুটি লৈ আহিব লাগিব, একেবাৰে অসুবিধা ঘৰৰ পৰা যাবৰ কাৰণে। কিন্তু মই আজি বাবাৰ দৰ্শন কৰিলোঁগৈ। মনটো ইমানেই ভাল লাগিছে, ইমানেই ভাল লাগিছে, আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। তাৰপিছত আমাৰ যাত্ৰাৰ কথাটো কি ক'ম, ৰাতি ভাগৱত লগাই গৈছে বাছখনত, ইমান ধুনীয়াকৈ শুনি শুনি টোপনি গ'লোঁ। যেই ৰাতিপুৱা হৈছে, ৰাতিপুৱা কৈছে যে ৰাতিপুৱাল, তেতিয়া মানে একদম সাৰ পাই গৈছোঁ। ৰাতিপুৱাও মানে একদম ভাগৱত লগাই থোৱা আছে। তাৰপিছত কেনেকৈ গৈ মন্দিৰ পালোঁ, আৰু মন্দিৰৰ পৰা দিনটো তাতে ব্যস্ত হৈ গ'লোঁ। আকৌ ৰাতি আহোঁতে আমাৰ খুব ভাল লাগিল। বোকাঘাটত মানে যিগৰাকী আমাক বাইদেৱে লৈ গৈছিলে, বিৰাট মানে দায়িত্বশীল এগৰাকী বাইদেৱে আমাক লৈ গৈছিলে। বাইদেৱে আমাক সকলোকে, যাত্ৰী যিমান গৈছে তেওঁ সকলোকে আমাক পেৰা কিনি কিনি ঘৰলৈ নিবলৈ দিছে, আৰু চাহ মিঠাই যোনে যি খায় বাইদেৱে নিজে আমাক খুৱাইছে। আৰু ইমান মানে ফূৰ্তি লাগিছে চাহকাপ খায়ে। তেনেকেই মানে ফূৰ্তি ফাৰ্তা কৰি পেলাই আকৌ মানে ধুনীয়া ধুনীয়া গান শুনি পেলাই গাড়ীত আহি পেলাই ৰাতি ঘৰত পালোঁহি। আহি পেলাই বাইদেৱে অঞ্জলি এভাগ নিৰ্মালি এভাগ দিছিলে থপনাত থ'বলৈ, সেইভাগ ৰাতি থ'ব নোৱাৰিলোঁ। পিছৰ দিনাখন ৰাতিপুৱা সেই মন্দিৰত মই সেই নিৰ্মালি ভাগ স্থাপন কৰি পেলাই সেৱা জনালোঁ। আৰু ইমানেই আছিল মোৰ অগ্নিনাভ শিৱ মন্দিৰলৈ যোৱা অনুভৱ আৰু অভিজ্ঞতা খুবেই ভাল। আৰু আশীৰ্বাদ কৰিছোঁ আপোনালোক সকলোৰে মংগল হওক, বাবাই আপোনালোকৰ মংগল কৰক, মনৰ কামনা পূৰ্ণ কৰক। লগতে আপোনালোকে মোকো আশীৰ্বাদ কৰিব যাতে মোৰো মনৰ বাঞ্ছা পূৰ্ণ হয়। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। কিবা যদি ভুল কৈছোঁ মাফ কৰিব, আৰু কোনোবা যদি যোৱা নাই মোৰ কথাখিনিৰ পৰা অকণমান উপকৃত হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।